ক'ব? প্ৰথমতে মই আমাৰ মৰ্তুজা হুছেইন ডাঙৰীয়ালৈ য়ামাহা কোম্পানীলৈ আমাৰ টংলা অঞ্চলবাসী ৰাইজৰ পৰা হিয়াভৰা মৰম যাচিছোঁ আৰু আশীৰ্বাদ দিছোঁ যাতে ভালদৰে আমাৰ এইখিনি ৰাইজক আগবঢ়াই লৈ যাওক য়ামাহা কোম্পানীয়ে। খুব ধুনীয়া এটা কোম্পানী য়ামাহা কোম্পানী, আৰু মোৰ ঘৰতো আছে, স্কুটি আছে, বাইক আছে। যিয়ে নহওক ভাল লাগিছে। আপোনালোকে যি বিচাৰে তাকে ইয়াতে পাব। য়ামাহা কোম্পানীৰ বাইক নতুনকৈ আজিৰ পৰা ষ্টাৰ্ট হৈছে। আমাৰ লাইনটো হৈছে টংলাৰ পৰা আহিলে ৰাইট চাইডে হ'ব, আৰু মংগলদৈ চাইডৰ পৰা হ'লে লেফ্ট চাইডে। একদম ধুনীয়াকৈ পুৰপুৰকৈ আহিবি, পুৰপুৰকৈ লৈ যাবি। লগত আপোনাক সুবিধা কথা অলপমান ৰাইজক কি এতিয়া হয়, ভাল লাগছে। পূৰা উঠাব পাৰিবি, নিজৰ মিছেছৰ গাৰ্লফ্ৰেণ্ডকো পাৰিবি, ফ্ৰী আছে পূৰা। যিহেতু ওদালগুৰিতে নিজৰ ঘৰত টংলা। চৰকাৰে ডাবল বিয়া পাতিব মানা কৰিছে, কিন্তু ডাবল বাইক ল'ব পাৰে, তাকো য়ামাহা কোম্পানী ল'ব পাৰে। আপোনালোকে লওক, তেনেকৈ চলগত তেলো কম খাই না। খুব ধুনীয়া মিহি মিহি বাইক আছে, শ্লিম ফিগাৰৰ বাইক আছে পূৰা। যিহেতু যুৱ ব্যৱসায়ী বুলি ক'ব লাগিব। যুৱ ব্যৱসায়ী, আৰু ভাল লাগিছে। ধুনীয়া এটা পদক্ষেপ। আমি মংগলদৈ যাব নালাগে, বা গুৱাহাটীত যাব নালাগে, বা ওদালগুৰিত যাব নালাগে। আমাৰ টংলাতে যিসকলে ল'ম বুলি ভাবে সকলোৱে ইয়াতে পাব। ফাইনেন্সিয়েল সুবিধাও আছে। আপোনালোকে আগবাঢ়ি আহক, ধুনীয়াকৈ নিজৰ খুচিমতে বাছি লৈ যাওক। য়ামাহা কোম্পানীৰ যিবিলাক বাইক লাগে, যিমান আছে কোম্পানীৰ চব বাইকেই ইয়াতে আছে। খুব মৰম লগা, আৰু কালাৰ নিজে বাছি ল'ব পাৰে, যেনেকৈ নিজৰ মাইকীটো নিজে বাছি লয়। ঠিক তেনেকৈ মিহি মিহিকৈ আহি মিহি মিহিকৈ লৈ যাওক। ভালদৰে চলাব, আৰু স্পীড বেছি নিদিব, কাৰণ য়ামাহা কোম্পানীৰ বহুত স্পীড আছে। মিহিকৈ লওক, ধুনীয়া নতুন বছৰ চলি আছে পূৰা। আৰু যেন বিহু আহিছে, বিহুটো গ'লে, আৰু দুৰ্গা পূজা আহি আছে, একদম অফাৰে আছে। সকলোৱে আহক, আগবাঢ়ি আহক। আমাৰ টংলা চাৰিআলিতে পাব য়ামাহা কোম্পানী, নতুনকৈ খুলিছে বেচেৰাই। সকলোৱে আশীৰ্বাদ কৰক, তাকে কামনা কৰিছোঁ। থেংক ইউ।